নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ বাবে মই কেইটামান জিকে প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে য়োগাদি তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় উৎসৱ? গোৱা, অন্ধ্ৰপ্ৰদেশ, কেৰালা, এ আৰু বি দুয়োটাই। আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ আৰু বি দুয়োটাই। য়োগাদি হৈছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আৰু গোৱাত অনুষ্ঠিত কৰা এটি উৎসৱ। সম্বৎসৰি বুলিও কোৱা হয়, অৰ্থাৎ নতুন বছৰৰ আৰম্ভণি। মাৰ্চ বা এপ্ৰিল মাহত চ'ত মাহৰ শুক্লা প্ৰতিপদ তিথিত হিন্দু কেলেণ্ডাৰ অনুসৰি উদযাপন কৰে। য়োগাদিৰ অৰ্থ হৈছে য়োগা মানে সময় আৰু আদি মানে আৰম্ভণি। দ্বিতীয় প্ৰশ্নটো হৈছে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুক আঁকোৱালি লৈছিল? উত্তৰ হৈছে তুৰ্ভকৰ বিৰুদ্ধে। আহোম স্বৰ্গদেউ চুপিম্ফাৰ জীয়ৰী আৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী মূলা গাভৰুৱে তুৰ্ভকৰ হাতত নিজৰ স্বামীৰ মৃত্যু সন্মুখতে দেখা পাই তেওঁৰ প্ৰতিশোধৰ দাবানল জ্বলি উঠিছিল আৰু হাতত তৰোৱাল লৈ নিজে তুৰ্ভকৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি গৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁৰ 1532 চনত তুৰ্ভকৰ হাতত মৃত্যু হৈছিল। আইনে আকবৰী কোনে লিখিছিল? উত্তৰ হৈছে পাৰ্চিয়ান লিখক আবুল ফজল। কছাৰী ৰাজ্যৰ ৰাজধানী ডিমাপুৰ কোনজন আহোম ৰজাই অধিগ্ৰহণ কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে চুহুংমুং। ভাৰতৰ স্থানীয় স্বায়ত্তশাসনৰ পিতৃ কোন আছিল? উত্তৰ হৈছে লৰ্ড ৰিপন। ভাৰত চৰকাৰৰ সৰহসংখ্যক ৰাজহ ক'ৰ পৰা সংগ্ৰহ হয়? কৰ্পৰেট টেক্স, এগ্ৰিকালচাৰ, গুডছ এণ্ড ছাৰ্ভিচ টেক্স। উত্তৰ হৈছে কৰ্পৰেট টেক্স। বাগৰুম্বা কোন জনজাতীয় লোকৰ লোকনৃত্য? উত্তৰ হৈছে বড়োসকলৰ। ভাৰতৰ নাইটিংগেল বুলি কাক জনা যায়? উত্তৰ হৈছে সৰোজিনী নাইডু। ভাৰতৰ নেপোলিয়ন কোন? উত্তৰ হৈছে গুপ্ত বংশৰ শাসক সমুদ্ৰগুপ্ত। কামৰূপৰ বৰ্মন বংশৰ শেষ আৰু সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি? উত্তৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন। অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? উত্তৰ হৈছে চুহুংমুং। মুছলিম লীগৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হৈছে আগা খান। কোনজন আহোম ৰজাৰ জন্মনাম ভগনীয়া ৰজা আছিল? উত্তৰ হৈছে চুডাংফা। লাভ ইন দ্য টাইম অফ কলেৰা কোনজন নোবেল বিজয়ী সাহিত্যিকৰ উপন্যাস? উত্তৰ হৈছে গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কুৱেজ। আৰু তেখেত কলম্বিয়ান ঔপন্যাসিক আছিল। 1982 চনত তেখেতে সাহিত্যৰ বাবে নোবেল প্ৰাইজ পাইছিল। পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অকংগ্ৰেছীয় ৰাজনৈতিক দলৰ প্ৰধানমন্ত্ৰী কোন? উত্তৰ হৈছে মোৰাৰজী দেশাই। তেখেত হৈছে জনতা দলৰ প্ৰাৰ্থী আৰু চতুৰ্থতম প্ৰধানমন্ত্ৰী আছিল। তাৰপিছতে চৰণ সিং ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী হৈছিল। ভাৰতত ক'ত সৰ্বপ্ৰথমে কম্পিউটাৰ সংস্থাপিত কৰা হৈছিল? উত্তৰ হৈছে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, কেলকাতা। বায়ুৰ উষ্ণতা সৰ্বাধিক হয় ষ্ট্ৰেটছফিয়াৰ, ট্ৰপছফিয়াৰ, মেছস্ফিয়াৰ। উত্তৰ হৈছে ষ্ট্ৰেটছফিয়াৰ। পুনৰ আপোনাক নমস্কাৰ জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।